হেৰা কিবা গেলা গেলা গোন্ধোৱা নাইনে? নাইতো। গোটেই গেলা মূলা গেলা জ্বলা চানা গোন্ধ ইচ ৰাম আপুনি পোৱা নাই? নাই পোৱা অ'। হৰি ৰাতিপুৱা ৰাতিপুৱা মূৰটো গৰম কৰি নল'ব দেই। কোনো মুতনি সোপা খাই আহি জানো পেটটো গেলাই আহে। হেৰা বিয়াৰ আগতে এনেকুৱা পাতৰ গোন্ধ লৈ বহি থাকিবলৈকে ভাল পাইছিলাচোন। বিয়াৰ আগতে তুমিও কৈছিলা তোমাৰ চাইজ বাঢ়ি গ'লেও আপত্তি নকৰোঁ। এতিয়া কি হ'ল ঘূৰিও নোচোৱাচোন। এতিয়াও কওঁ, কিন্তু মই কৈছিলোঁ বেলেগৰ চাইজ আৰু বাহিল বেলেগৰ চাইজ বুজিছা। চাইজ বুলি ক'লতহে মনত পৰিছে, তোমাৰ কাৰণে আণ্ডাৰপেণ্ট আনিবলৈ যাওঁতে দোকানীয়ে তোমাৰ চাইজটো সুধিছিল নহয়। মই মিলাই মেলি আনিলোঁ, তুমি চাবাচোন হয়নে নহয়। তুমি মোৰ চাইজটো নাজানা? অঁ সেইটো চাইজ জানো, কিন্তু মাজত যে থাকে সেইটোৰ চাইজটো নাজানো নহয় ভালকৈ। সুৰা সেইটোৰ চাইজ একো দৰকাৰ নাই নহয়, সেইটো কোনেও ইউজেই নকৰে, হয় তলেদি পাৰ কৰে নহয় ওপৰেদি পাৰ কৰে বুজিছানে। তুমি ইউজ কৰিব পাৰিবা দিয়া, মই দোকানীক তোমাৰ চাইজটো হাতেৰে ভালকৈ দেখুৱাই দিছোঁতো। আইও মানুহজনী মানে দোকানীটোৱে কিন্তু বৰ হাঁহিলে দেই মোক দেখি আজি। মানুহটোৱে মানে বেছিকৈ ধুনীয়া দেখিয়ে নে কি জানো বৰ হাঁহিলে কিন্তু। হেৰা তুমি ভাত বাঢ়াকৈ যোৱা, মোৰ বৰ ভোক লাগিছে। অঁ পাহৰিছিলোঁ ৰ'বা, মই ভাত বাঢ়োঁগৈ। আইও মোৰ মানুহজনী মানে কি যে হ'ব।